নমস্কাৰ বন্ধুসকল, এয়া আমি আজি অভয়পুৰী আস্থা বৰ্ষত আছোঁ। আমাৰ লগত মোৰ ভণ্টি আমিনা, মোৰ ৱাইফ, মোৰ সৰু ভণ্টি আকলিমা আৰু লগত তাৰ সৰু বাচ্চা। আজি আমি সকলোৱে মিলি আহিছোঁ আস্থা পাৰ্কত। এনেই ফুৰিবলৈ আহিছিলোঁ। আস্থা পাৰ্কৰ যি দৃশ্য সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব। আপোনালোকে চাই থাকক। এয়া মোৰ ভাগিন। আমি ভিতৰৰ ফালে গৈ আছোঁ। এয়া পুখুৰীৰ মাছ, বহুত ডাঙৰ ডাঙৰ মাছ আছে এইটো পুখুৰীত। আজি বহুত ফূৰ্তি কৰিলোঁ আমি সকলোৱে মিলি। ভিডিঅ'টো এইকাৰণে বনালোঁ, মানে ভৱিষ্যতত যাতে চাব পাৰোঁ ডাঙৰ হৈও। এতিয়া আমাৰ যাবৰ সময় হ'ল। সকলোৱে এতিয়া যাম আমি। চালোঁ, বহুত এনজয় কৰিলোঁ। এয়া মোৰ সৰু ভাইটি। সি মানে একেলা সতাৰো কইনীয়েকটো থৈ আছে কাৰণে মনটো বহুত বেয়া। তাকেই কৈ আছে, মন মাৰি থাকে, ফটো নুঠে, আমাৰ লগত নাথাকে, সেইটোৱে কৈ আছে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। যদি ভাল লাগে আমাৰ সকলোৰে কাৰণে এটা লাইক কৰি দিব আৰু আমাৰ এই ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিব।